যেহেতু পথাৰলৈ আহিছোঁ ন পথাৰলৈ আহিছোঁ মানে পথাৰলৈ আহিলে কিবা এটাই ভাল লাগে দেখোন পথাৰলৈ আহি গাইছ সেইফালে মানে মানুহবিলাকে ৰুই আছে কেনেকৈ দেখিছে আপোনালোক আৰু গাইছ মানে এইখিনি এতিয়া এখন ঠেলাতে আমি কঠীয়া আনিছিলোঁ মানে কথা এটা হৈ গ'ল সেই তাত যিজনী আমাৰ দেখিছে এইফালে মই কৈছিলোঁ নহয় ট্ৰেক্টৰ আহিছে বুলি ট্ৰেক্টৰ এইফালে হাল বাই আছে এইফালে ৰোৱনী আহিলে ৰোৱনী ৰুই আছে মানে মই এগোজা এটা মাৰি থৈ যাম বুলি ভাবিছোঁ সেই তাৰপৰা পানী বটলটো আনিব কৈছে চ' গাইছ মানে এইফালে ৰুই আছে আৰু আমি এইফালে এতিয়া এইফালে এতিয়া এই পানী বটলকেইটা নিব আহিছোঁ পানী মই গৈ আছোঁ এইফালে বাইকৰ চাবি লৈ বাইক এখন বাইক হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নতুন ভিডিঅ' লগত স্বাগতম জনাইছোঁ মানে বহুত দিন ভিডিঅ'বিলাক দিব পৰা নাই মানে কথা আছে কাৰণ ৰিচেণ্টলি এক্সামবিলাক শেষ হৈছে আৰু আমি গাঁৱত থাকোঁ মানে সকলোৱে জানে গাঁৱত থাকোঁ বুলি আমি গাঁৱত থাকোঁ আৰু খেতি বাতি কৰি যেনে তেনে চলোঁ আৰু জীৱন জীৱিকা আমি যেনে তেনে চলি আছোঁ আৰু যিহেতু পথাৰলৈ আহিছোঁ ন পথাৰলৈ আহিছোঁ মানে পথাৰলৈ আহিলে কিবা এটাই ভাল লাগে দেখোন পথাৰলৈ আহিলে কিবা এটা ভাল লাগে মানে বহুত ভাল লাগে পথাৰলৈ আহিলে আৰু মোক কিমান হাৱা মাৰি আছে আপোনালোকে দেখিছে আৰু মোৰ মাতটো শুনিছেনে মই সেইটোও নাজানো মানে আৰু এইফালে দেখিছে মোৰ ভৰিত বোকা দেখিছে নাই বোকা পূৰা হাফ পেণ্ট পিন্ধিয়ে গুচি আহিলোঁ আজি আৰু এইফালে ধুনীয়াকৈ পথাৰ আছে পথাৰ মানে এতিয়া ৰোৱনী আহিব লাহেকৈ ৰোৱনী ভাত পানী বনাই মেলি আৰামত আহিব লাগে ন সেইটো কাৰণে আহিব এতিয়া ট্ৰেক্টৰ আহিব এতিয়া ট্ৰেক্টৰ হাল বাব আপোনালোকে চাই থাকক প্ৰথমতে আপোনালোকে পথাৰৰ মানে যিটো ভিউ আৰু যিটো নদী কাষৰ ভিউ সেই ভিউটো প্ৰথমতে আপোনালোকে এনজয় কৰি লওক গাইছ সেইফালে মানে মানুহবিলাকে ৰুই আছে কেনেকৈ দেখিছে আপোনালোকে এইফালে একেবাৰে এইফালে ৰুই আছে দেখিছে আমাৰ ৰোৱনী আহি আছে মানে এইফালে মানুহবিলাকে এতিয়া বৰ্তমান ৰুই আছে সেইকাৰণে এতিয়া বেলেগৰ মানুহো ৰুই আছে তাৰপিছত এইফালে আমাৰ বৰ্তাই উমাই আছে চাওক আছে এইখিনি মানে আমি মাটি আধিলৈ লৈছোঁ আৰু খেতি বাতি কৰিবলৈ এইখিনি মাটি আৰু গাইছ মানে এইখিনি এতিয়া এখন ঠেলাতে আমি কঠীয়া আনিছিলোঁ মানে এতিয়া পানী বটল আছে তাৰপিছত এইখিনি কঠীয়া আমি এতিয়া ৰুমগৈ মানে এখন পথাৰত আমি এতিয়া ৰুমগৈ এইখিনি কঠীয়া ঢেৰ আছে কঠীয়া এইখিনি কঠীয়া এতিয়া আমি এখন ঠেলাতে আনিছিলোঁ মানে কথা এটা হৈ গ'ল সেই তাত যিজনী আমাৰ তাত যিখিনি মাটি আছিলে সেইখিনি নৰুৱে মানে প্ৰথমতে ইয়াত অকণমান আছে সেইখিনি ৰুলে মানে সেইখিনি ৰুই লোৱাৰ পিছত তাত ৰুবগৈ ইয়াত তাত প্ৰথমতে চাই মন বোলক তাৰপিছত আহি ইয়াত চাম বোলক মথাৰিৰে পাৰে পাৰে সৰু সৰু বনগছ তাতে পৰি গৰুবোৰে ঘাঁহ খাই আছে গাইছ এইফালে গৰু দেখিছে এইফালে মই কৈছিলোঁ নহয় ট্ৰেক্টৰ আহিছে বুলি ট্ৰেক্টৰ এইফালে হাল বাই আছে তাৰপিছত এইফালে ৰোৱনী আহিলে ৰোৱনী ৰুই আছে এইফালে কঠীয়ালৈ গৈ আছোঁ কাক লাগে কঠীয়া এইফালে কঠীয়া বৰ ৰক মই এগোজা এটা মাৰি থৈ যাম বুলি ভাবিছোঁ তেতিয়া নামটোকে থাকিব এগোজা এটা মাৰি থৈ যাম এইফালে এইটো বোজা মই মাৰিছোঁ মোৰ বোজাটো বৰ ডাঙৰ বোজা বল সেইটা পানী বটলটো লওঁ বল দুইটাকে যাব আছে পপাই সেই তাৰপৰা পানী বটলটো আনিব আছে সেই তাত আছে বল পেণ্ট পিন্ধি লওঁ এইটো লেঙেঠা পেঙেঠাকৈ আছে এতিয়া আমি তাত গৈ আছোঁ বোলে সেই বটলকেইটা আনিবলৈ
এইটো নেঙেনা বেঙেনাকৈ আছিলে এতিয়া পেণ্টটো পিন্ধিলে জোকে কামিলে জোকে কামিছে মানে বেয়া হাগিব লাগিছিলে হা হাগিব লাগিছিলে এই জোকে কামিব ইয়াত বেলেগ জোক বেলেগ জোক আৰু পথাৰখন আধা ৰুলেই হ'ব অথনি দেখাইছিলোঁ হ'লেও এতিয়াও দেখাই দিছোঁ গাইজ এতিয়া আমি গৈ আছোঁ বহুত দেৰি মূৰত গাইজ বুলি ওলাইছে দেই মোৰ পৰা উগাইটো আহি আছে আমি ভাতকেইটা খাই আহিলোঁ এতিয়া আমি গৈ আছোঁ পানী বটল আনিবলৈ আৰু ইয়াত পানী বটল নাই আমাৰ ইখন পথাৰত থাকি আহিলে অথনি আমি ৰাতিপুৱা আহিছিলোঁ কঠীয়া আনিছিলোঁ তাৰপিছত থাকি আহিলে তাত এতিয়া আমি বটলকেইটা লৈ আহোঁগৈ চ' গাইজ এইফালে ৰুই আছে আৰু আমি এইফালে এতিয়া এই পানী বটলকেইটা নিব আহিছোঁ থাকি গ'ল পানী বটলকেইটা বিশেষকৈ সেইটো কাৰণে আমি এতিয়া নিব আহিছোঁ আৰু এতিয়া ব'লক আমি এতিয়া গৈ থাকোঁ এতিয়া পানী বটল লৈ চলো এই মাত্ৰ আহিছে আৰু ইমান পানী দেখিছে এআঁঠু পানী সেইটো গা ধুই ভাল লাগিলে গা ধুই এই নাংগা বেগত যাম বেগত যা নাই এই আকৌ আহিম নহয় গৈছোঁ মই গৈ আছোঁ এইফালে বাইকৰ চাবি লৈ বাইকখন লৈ পিনি মানুহ এজনী আনি পেলাই ৰাস্তা চাওক ৰাস্তা চাওক খুব বেয়া ৰাস্তা এইবিলাক বেয়া ৰাস্তা এইবিলাক গোটেই পানী ৰাস্তাই বনাই নাপালে ৰাস্তাই নহয় যদি লৈ আহোঁগৈ অকণমান দেৰি হ'ল তেওঁ অহা এতিয়া 11:14 আছে আৰু আমি গৈ আছোঁ এতিয়া গৈ আছোঁ তেওঁক আনিবলৈ এখন বাইকতে মানুহগৰাকী নিব আহিছোঁ মানুহগৰাকী এইফালে ঘৰটো ওলাই আছে এইফালে লৈ লৈছোঁ এতিয়া এইবিলাক পানী বটল তাৰপিছত আৰু তলত পিঠা ৰুটি আছে তাৰপিছত চব্জি আছে আৰু এইফালে এইকেইটা চাহ পানী লৈ এতিয়া সিহঁতক কিবা এটা খাবলৈ দিব লাগিব সেইটো কাৰণে ভিডিঅ'টো ইমান আছে যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্ৰায় আজিকালি এতিয়া ভিডিঅ' আহি থাকিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব নকৰে মোক সোনকালে 200টা ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে ভিডিঅ'টো ইমান আছে যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দিছোঁ বাই সুখত থাকক আৰু আহি থাকক